হেল্ল' ফ্ৰেণ্ড, ৰাতিপুৱা 5টা বজাত উঠি আকৌ 8টা বজাত শোৱা মানুহজনী হ'লোঁ মই। এইখনেই হ'ল সেইখন বিচনা যিখনত মই গোটেই দিনটো অকল শুই থাকোঁ। যেতিয়া ল'ৰা স্কুলৰ পৰা আহিব 3টা বজাত মই তেতিয়াহে উঠোঁ। এই বিচনাখনতে দিনটো মোবাইল ৰিলছ, ইউটিউব, মোবাইলত কি মুঠতে চিৰিয়েল কি নেচাওঁ ঠিকনা নাই। মুঠতে এই বিচনাখনেই হৈছে মোৰ দিনটোৰ সাৰথি। ये कैसा नशा कर दिया रे, ये बिछोना क्या कर दिया रे। বিচনাখনে কি যাদু কৰিছে নাজানো আৰু দিনটো বিচনাখনত এনেকৈ পৰি অকল মোবাইল, ফেচবুক, ইউটিউব, ৰিলছ এইবোৰে আৰু একো নাই। এইখনেই হ'ল মোৰ লাখটকীয়া বিচনা। ঈশ্বৰ ঐ, ফেচবুকটো চাই থাকিলে আজিকালি 15 আগষ্ট 15 তাৰিখেই না 14 তাৰিখেই না ধৰিবই নোৱাৰি। सही पकड़े हैं। Anamika, I love you. একে চৰে 15 আগষ্ট দেখিয়ে বাচি গ'ল। তই কিন্তু জীৱনত বহুত ষ্ট্ৰাগল কৰিলি দেই। বেছিকৈ বাইকত। লগৰ এজনীয়ে ফটো একপি দিছে, ফেচবুকত গৈ 20 বাৰ শ্বেয়াৰ কৰিব কৈছে। এতিয়া ভাবি আছোঁ ভাইৰেল তাই হ'বনে মই হ'ম। আগতে কোনোবা এটাই চশমাযোৰ পিন্ধি আহিলে ব্লেক ধনী ঘৰ, ব্লেক হেণ্ডচম লাগে। কিন্তু আজিকালি চশমাযোৰ পিন্ধি আহিলে চকু বেমাৰ লগত লৈ আহিছে গত লাগে।